নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল অসম নিযুক্তি 2022 আসাম ডাইৰেক্ট নিযুক্তি 26441টা গ্ৰেড 3 আৰু গ্ৰেড 4 যিখিনি পোষ্ট আছে তাৰে আজি আমি গ্ৰেড 4 পদৰ দৰমহাটো কিমান উল্লেখ কৰিছে লগতে সেই দৰমহাত গ্ৰেড 2 কিমান ৰাখিছে সকলো কথা আমি এই ভিডিঅ' আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰোপৰি বন্ধু বান্ধৱীসকল আমাৰ এই চেনেলত আসাম জিকেৰ ওপৰত এটা সিজন চলাই আছো 200টা জিকে কোৱেশ্চন আনসাৰ যদি আপোনালোকে চাব বিচাৰে তেন্তে আমাৰ ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে লিংকত গৈ ভিডিঅ'টো চাব পাৰিব সো फ्रेंड्स আজি এই ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ চাকৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টত মুকলি হোৱা 26441টা পোষ্টৰ আজি আমি গ্ৰেড 4 তথ্যখিনি অলপ আলোচনা কৰিম যে আপোনালোকৰ গ্ৰেড 4 পোষ্টখিনিত আপোনালোকৰ কিমান দৰমহা উল্লেখ কৰিছে লগতে ইয়াত আপোনালোকৰ গ্ৰেড পেটো কিমান ৰাখিছে সো বন্ধু বান্ধৱীসকল জুৱা 13 আগষ্ট তাৰিখে আপোনালোকৰ SLPRC যেটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকৰ এখন নটিচ জাৰি কৰিছিলে যে কোনটো গ্ৰেড 4 কোনটো পোষ্টত কিমানটা আপোনালোকৰ পোষ্ট মুকলি আছে লগতে কেটেগৰি ওয়াইজ কিমানখিনি পোষ্ট আছিলে তাৰ ওপৰত মই এটা ভিডিঅ' ক্ৰিয়েট কৰিছো যদি আপোনালোকে চাব বিচাৰে হেতু আপোনালোকে ডেসক্ৰিপচনত লিংক বিচাৰিলে পাই যাব সো আজি আমি আলোচনা কৰিম ইয়াৰ দৰমহা কিমান আৰু গ্ৰেড পেটো কিমান হয় সো বন্ধু বান্ধৱীসকল আমি হে নটিচখনৰ ওপৰত জৰিয়তে আনিছো যে আপোনালোকৰ প্ৰথম যেটো আছিল ৰিড আপ টু ক্লাছ 8 লৈকে তাত আপোনালোকে তিনটা পোষ্ট ভাগ কৰি ৰাখিছিলে প্ৰথম নম্বৰ 1 2 3 আৰু 1 আপোনালোকৰ কিছুমান এনিমেল এটেন্ডেন্ট চকীদাৰ পিয়ন জাৰিকাৰক নাইট চকীদাৰ ওয়াটসম্যান এনেকুৱাবিলাক পোষ্ট আছিলে আৰু তাৰ কেটেগৰি আপোনালোকৰ পোষ্টবিলাক বেলেগ বেলেগ আছিলে সো এতিয়া এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ পেমেন্টটো ৰাখিছে আপোনালোকৰ পে বেন 1 আৰু পে বেনটো যদি আমাৰ অসমত চাবলৈ যাওঁ তেন্তে আপোনালোকৰ 18000 পৰা 56900 টকা লগাই আছে ওকে মনত ৰাখিব আপোনালোকৰ ক্লাছ 8 ৰ যিখিনি প্ৰথম পোষ্ট আছে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ দৰমহা ৰাখিছে 18000 পৰা 56900 টকা লৈকে আৰু গ্ৰেড পে দিব আপোনালোকৰ 3900 টকাকৈ আপোনালোকৰ গ্ৰেড পেটো তাত উল্লেখ কৰা আছে নেক্সট আপোনালোকৰ 2 নম্বৰ যেটো পোষ্ট ৰাখিছে তাত আপোনালোকৰ ষ্ট'ৰ কিপাৰ ওয়াৰ্কশ্বপ হেল্পাৰ হেণ্ডিমেন অফিচমেন এনেকুৱাবিলাক পোষ্ট আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ পে বেন ৰাখিছে 1 ৰাখিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা হ'ব 18000 পৰা 56900 টকা লৈকে কিন্তু ইয়াত আপোনালোকৰ গ্ৰেড পেটো বেলেগ ইয়াত গ্ৰেড পে ৰাখিছে আপোনালোকৰ 4200 টকাকৈ নেক্সট আপোনালোকৰ 3 নম্বৰ পোষ্ট আপোনাৰ যিখিনি পোষ্ট মুকলি আছিল এইখিনি আছিল আপোনালোকৰ লাইব্ৰেৰী বেয়াৰ প্ৰসেস সাৰ্ভাৰ গ্ৰেড 4 পিয়ন আৰু জাৰি কৰক আৰু এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ দৰমহা আছে পে বেন 1 আছে 18000 পৰা 56900 টকা লৈকে কিন্তু গ্ৰেড পেটো বেলেগ গ্ৰেড পে আছে আপোনালোকৰ 4400 টকা গতিকে আপোনালোকৰ প্ৰত্যেকটো পোষ্টৰ কাৰণে আপোনালোকৰ দৰমহাটো একে থাকিব কিন্তু আপোনালোকৰ গ্ৰেড পেটো বেলেগ বেলেগ হ'ব আৰু এটো মন্থলি আপোনালোকৰ বা ইয়াৰলি আপোনালোকৰ ইয়াৰ দৰমহাটো আপোনালোকৰ বাঢ়ি গৈ থাকিব তাৰ পিছত আপোনালোকৰ যিখিনি গ্ৰেড 4 মুকলি হৈছিল তাৰ পিছত পোষ্ট আছিল SSLC যিখিনি বা ক্লাছ 10 বা তাৰ ইকুইভেলেন্ট এক্সামিনেচনৰ কাৰণে তাত আপোনালোকৰ যিবিলাক পোষ্ট মুকলি হৈছে সেই পোষ্টবিলাক আপোনাৰ তিনটা ভাগত ভাগ কৰিছে প্ৰথম নম্বৰ 1 2 3 ফাৰ্স্ট আপোনালোকৰ 1 নম্বৰ যেটো পোষ্ট তাত আপোনালোকৰ বোটমেন চকীদাৰ কাম হোষ্টেল কুক লেবৰেটৰী এটেন্ডেন্ট এনেকুৱাবিলাক পোষ্ট ৰাখিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ দৰমহা ৰাখিছে পে বেন 1 অৰ্থাৎ 18000 পৰা 56900 টকা লৈকে কিন্তু ইয়াত গ্ৰেড পেটো বেলেগ ৰাখিছে গ্ৰেড পে ৰাখিছে আপোনালোকৰ 3900 টকা তাৰ পিছত 2 নম্বৰ যেটো পোষ্ট তাত ভাগ কৰি ৰাখিছে এটো পোষ্ট আছে আপোনালোকৰ ভেৰিয়াৰ এনুৱেল এসিস্টেন্ট আৰু কুকৰ কাৰণে ৰাখিছে ইয়াত আপোনালোকৰ দৰমহা ৰাখিছে পে বেন 1 অৰ্থাৎ 18000 পৰা 56900 টকা লৈকে আৰু গ্ৰেড পে ৰাখিছে আপোনালোকৰ 4200 টকাকৈ ইয়াত আপোনালোকৰ গ্ৰেড পেটো বেলেগ আৰু 3 নম্বৰ যেটো পোষ্ট আছে তাত আপোনালোকৰ লিফমেন জাৰি কৰক এইখিনি প্ৰসেস সাৰ্ভাৰ পিয়ন ইয়াত আপোনালোকৰ দৰমহা ৰাখিছে 18000 পৰা 56900 টকা লৈকে কিন্তু গ্ৰেড পে ৰাখিছে আপোনালোকৰ 4400 টকা গতিকে প্ৰত্যেকটো পোষ্টৰ কাৰণে আপোনালোকৰ দৰমহাটো একেটাই হ'ব 18000 পৰা আপোনালোকৰ 56900 টকা লৈকে হ'ব কিন্তু আপোনালোকৰ যেটো গ্ৰেড পে থাকিব সেই গ্ৰেড পেটো আপোনালোকৰ অলপ বেলেগ থাকিব সো নিশ্চয় এটা ভালদৰে গম পালে যে আপোনালোকৰ ক্লাছ 8 আৰু 10 ৰ যিখিনি পোষ্ট আছিল তাৰ কাৰণে দৰমহা কেনেকুৱা ধৰণৰ ৰাখিছে আৰু গ্ৰেড পেটো কেনেকুৱা ধৰণৰ ৰাখিছে সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ' এইখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিলো ভিডিঅ' চাই কেনে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰে ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব তাৰপৰা বন্ধু বান্ধৱীসকলে যদি আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক লগতে ঘণ্টা বেলটো বজাবলৈ কিন্তু নিশ্চয় নাপাহৰিব সো फ्रेंड्स আজি ভিডিঅ' মানে আছিল ধন্যবাদ